নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি গৈ আছোঁ এতিয়া শিৱসাগৰ ঐতিহ্যমণ্ডিত শিৱসাগৰ চাবলৈ, আৰু মোৰ লগত গৈছে আমাৰ মঙলদৈ বাইদেউ, ভাগিন, দেউতা আৰু ভিনিদেউ। আহি আমি এডোখৰ পালোহি খোৱাং। শিৱসাগৰ ডিব্ৰুগড়ৰ মানুহ এইকেইদিনা দেখি আছে খোৱাঙৰ নেশ্যনেল হাইৱে 37ত শিবিৰ বনাই আছে, কাৰণ দুইটা ছাইডেই বানপানী। বুঢ়ীদিহিঙৰ পানীৰে বোৱাই পেলাইছে খোৱাঙৰ ৰঙালাও বজাৰ। এইখন আপোনালোকে দেখিছে হয়তো এইকেইদিনা ডিব্ৰুগড় বা শিৱসাগৰৰ পৰা মৰাণৰ মানুহে অহা যোৱা কৰোঁতে, আৰু এটা সঁচাকৈ দুখ লগা দৃশ্য। আৰু আমাৰ সৰুকাললৈ মনত পৰি গ'ল যেতিয়া আমাৰ ঢকুৱাখানাত ব্ৰহ্মপুত্ৰৰ পানী হৈছিলে, তেতিয়াও আমাৰ ইয়াত মানুহবোৰ এনেকৈ আছিল। আৰু সঁচাকৈ এক দুখ লগা হৃদয় বিদাৰক দৃশ্য। যিমানেই আমি মানুহ বিজ্ঞান প্ৰযুক্তি আগবাঢ়ি নাযাওঁ, প্ৰকৃতিৰ ওচৰত সদায় আমি হাৰ মানিছোঁ, আৰু তেওঁলোকক ভগৱানে মংগল কৰক তাকে কামনা কৰি আমি আগবাঢ়ি গৈ আছোঁ। আহি আমি এখন সাগৰৰ পাৰত উপস্থিত হ'ল। সাগৰ মানে সেই সঁচা সাগৰ নহয়, এখন শিৱসাগৰ পুখুৰী এইটো। আৰু মৃদু বতাহ চলি আছে, আমি ছাঁহত ৰৈ এই সৌন্দৰ্য উপভোগ কৰিছোঁ। আৰু তলত ডাঙৰ ডাঙৰ মাছ ওলাইছে, হয়তো কেমেৰাই মই কেপচাৰ কৰিব পৰা নাই, আৰু নিজ চকুৱে চাইছোঁ। আৰু এইটো ৰাস্তাটো সকলোৱে দেখিছে শিৱসাগৰ, যিসকলে শিৱদৌললৈ আহিছে। আৰু এইটোৱে হ'ল সেই বিখ্যাত শিৱসাগৰ দৌলটো। তাহানি ৰাজবংশৰ মানুহে তৈয়াৰ কৰিছিলে ইয়াক। এইবাৰ পালোহি ভাৰতবৰ্ষৰ প্ৰথমখন ষ্টেডিয়াম ৰংঘৰ। সেই তাহানি আহোমৰ যুগতেই নিৰ্মাণ কৰা ৰংঘৰ এতিয়া সজাই পৰাই সুন্দৰ কৰি তুলিছে। কিন্তু কিছুমান জধামূৰ্খ বুলিয়ে কৈছোঁ, মানুহে এই ৰংঘৰটো নষ্ট কৰিবলৈ অহৰহ চেষ্টা কৰিছে। চাওক, তেওঁলোকৰ নামবোৰ কাটিছে, যে বিদেশী আহি চাব নোৱাৰে, কিবা কৰিব নোৱাৰে, তেওঁলোকে নামবোৰ কাটিছে। কি কৰিবলৈ কাটিছে, কি নকৰিছে, যিবোৰ মানুহে দুটকা এটা খৰচ কৰা নাই ৰংঘৰ নামত, সেইবোৰ আহি নিজৰ নাম লিখিছে যাতে ৰংঘৰটো ভাগি থাকক। ৰংঘৰ চাই শেষ কৰি এইবাৰ পালোহি জয়সাগৰ, সেই বিখ্যাত তলাতল ঘৰ, আটাইতকৈ ডাঙৰ ৰাজকাৰেং। এইটোৱেই আহোমৰ কীৰ্তিস্তম্ভৰ ভিতৰত আটাইতকৈ ডাঙৰ ৰাজকাৰেং। আৰু এয়া বা আৰু ভাগিন আইচক্ৰীম খাই আহিছে, অতিপাত ৰ'দ আদি। আগে ভিনি আৰু মই গ'লোঁ স্বৰ্গদেউ নামি অহাৰ ৰাস্তাৰে। মই উঠি গৈছোঁ তলাতল ঘৰৰ ওপৰলৈ, আমি সকলোৱে। আৰু ইমান ৰ'দ, ইমান বাৰিষা বতৰটো পৰ্যটক কমা নাই। সঁচাকৈ এই শিৱসাগৰ মোহনীয়া এইবোৰৰ কাৰণে। শিৱসাগৰলৈ মানুহ আহে, পৰ্যটক আহে এইবোৰ চাবলৈ, আৰু যাতে এইবোৰ নষ্ট নকৰে, যাতে কোনেও নিজৰ নামবোৰ লিখি নষ্ট নকৰে। ইয়াতো লিখিছে ঠায়ে ঠায়ে। ইমান ধুনীয়া ৰাজকাৰেং তাহানিৰ যুগতে স্বৰ্গদেউ ৰাজস্ব সিংহই ইমান নিখুঁত পৰিকল্পনা কৰি তৈয়াৰ কৰি থৈছে। তলাতল ঘৰৰ সৌন্দৰ্য উপভোগ কৰি এইবাৰ আগবাঢ়িলোঁ আমি অন্য এখন ৰাজধানী গড়গাঁৱলৈ। সৌ দূৰত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ কীৰ্তিস্তম্ভ কাৰেংঘৰ জিলিকি আছে। আৰু 4টা মহল দেখিছোঁ আমি ইয়াৰ পৰা। তলতো যদি আছিলে নাজানো, বিজ্ঞসকলে যিসকলে জানে জনাব। আৰু এক নিখুঁত পৰিকল্পনাৰে তেওঁলোকে তৈয়াৰ কৰিছে। বাহিৰত যিমান গৰম, ভিতৰত সোমোৱাৰ লগে ঠাণ্ডা। তাহানিৰ যুগততো ফেন ব্যৱস্থা নাছিল, সঁচাকৈ ঠাণ্ডা আছিল ভিতৰখন। ৱালখন চাওকচোন কি ডাঙৰ, কিন্তু খটখটিটো বৰ থিয়কৈ বনাইছিলে। কিবা পৰিকল্পনা লৈ বনাইছিলে তেওঁলোকে, হয়তো তেতিয়া তেওঁলোকে জানিব। আৰু সকলো চাই আমি এতিয়া উভতনি যাত্ৰা হ'ব। পশ্চিমত বেলি লহিয়াইছে, আৰু আমিও উভতনি যাত্ৰা কৰি খোৱাং পালোহি। খোৱাঙৰ সেই একেই দৃশ্য। শিৱসাগৰলৈ কেইবাবাৰো আহিছোঁ যদি প্ৰতিবাৰে চাই ভাল লাগে। আৰু ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ।